হওক স্বাগতম জনাইছোঁ ফকতীয়া লাইভলৈ। আজি আপোনালোকক এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। ইনষ্টাগ্ৰামৰ বাবে বাপেকে পুতেকক হত্যা কৰিলে। হয়, আপোনালোকে ঠিকে শুনিছে। কিয় হত্যা কৰিলে, কেনেকৈ কৰিলে, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক। গৰম অলপ ৰিলছে চাওঁ ৰ। হাও এইটোচোন পদুমী জীয়াক হা, ইমান লাইক পাইছে আপিটো বৰ থৌগা হা। আমাৰ ই কি কৰি আছে চালা কুকুৰৰ পুতাক। কিছি চালা হ'ব কি নাই হা, হ'ব কি নাই হা, এইটো চাচোন একবাৰ। এইটোচোন পদুমী জীয়া, মই তেতিয়া কি কৰিব লাগে? মই গিলা এতিয়া একো নাজানো, তই খালি এই নিচিনা ভিডিঅ' কৰিব লাগিব। এই নিচিনা মানে লিপষ্টিক লগে নহয়, আপাৰ নিচিনা বনাব লাগিব। এই বাপেৰে থাক লাগি অসমক ৰিপ্ৰেজেণ্ট কৰিব লাগিব। যি লাগে মই তাকে দিম। হেল্ল'। অ' জান, ইমান দেৰি তুমি ফোনটো কিয় ৰিচিভ কৰা নাছিলা? কিবা বেয়া পাইছা নেকি? মই হাগিব গৈছিলোঁ। অ' জান, শুনা না, মোৰ ফ্ৰেণ্ডৰ যে বয়ফ্ৰেণ্ডবিলাকৰ সকলোৰে আইফোন আছে, তোমাৰে নাই। মোৰ কিন্তু লাজ লাগে দেই। আইফোন লাগে? মইতো অডি কিনাৰহে মাথা মাৰি আছোঁ। ইছ, বৰ একেবাৰে সি চাইকেল এখন ল'ব নোৱাৰে, তাত সি অডি লয়। মই এইবিলাক নাজানো দেই। যদি আইফোন নোলোৱা, তোমাৰ লগত একো ৰিলেশ্যন নাৰাখোঁ মই। ৰিলেশ্যনটো মই তোমাৰ লগতে ৰাখিম, বাট অডি ইজ মাই ড্ৰিম। ৰ'বা, ঠিক আছে নহ'লে কিবা এটা ভাবোঁ। থাক লাগি অসমক ৰিপ্ৰেজেণ্ট কৰিব লাগিব। যি লাগে মই তাকে দিম। মেনেজ হৈ গ'ল। দেউতা, মোক এটা এপল লাগে। এটা এপেল দি কি কৰিবি তই? 1 কেজি লৈ আহ। সেই এপল নহয়, আইফোন আইফোন এপল আইফোন। তোক আইফোন কিয় লাগে? তইচোন কৈছিলি ৰিলছ বনাই, মই ৰিলছ বনাব দিছিলোঁ। অ' তেনেহ'লে যো এতিয়া যো। অঁ, মই ৰিলছ বনাওঁ আৰু পদুমী জীয়াকৰ দৰে বল 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 হলো। गणेश बाबा, आज हमारा बिक्री होना चाहिए। बहुत दिन से मैं लॉस में हूँ। आज तो एक तो आईफोन बिकना पड़ेगा मुझे। आपके सन्नों पे गिर के मैं तुमको हेवा करूँगा। जय गणेश बाबा, जय गणेश बाबा। मेरा दुकान इतना गंदा हो गया है, इस खागन को तो मैं ऐसे ही रखा है, कुछ कर नहीं सकता। बस कस्टमर भी नहीं है, कोई तो मिलना पड़ेगा ना। ओह, 2 कस्टमर है। आइए आइए भैया, आइए आइए, इधर आइए मेरे दुकान पे, आइए आइए। दादा बैठिए 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 बैठिए। अरे खगन, 3 ठो चाय लेके आना तो। তুই চুই চিটকে এ দাদা, আগতে মুখৰ পেৰে চুপাৰীখিনি পেলাই লৈচোন। নাই দাদা, বেয়া চেয়া নাপাব, মানে মোৰ এইটো সৰুৰ পৰাই স্বভাৱ আছে। আপোনালোকক কি লাগে? আপেল আছে। দাদা আপেল নহয় নহয় দাদা, এপেল। আইফোন নেকি? ভাইটি জানে চাগে, ভাইটি খুজি লওকচোন। আইফোন নেকি ভাইটি? অঁ সেইটোৱে দে, গজমৰা সুধিলাম নাই, সেইটোৱে দে। অঁ আচ্ছা দাদা, আইফোন লাগে। 1 ছেকেণ্ড। এইটো আমাৰ এতিয়া মাৰ্কেটত বহুত চলি আছে, আইফোন 11 Pro Max। এইটো চাব পাৰে আপোনালোকে। বাবা এইটোৱে নেকি না? অঁ দেউতা, এইটোৱে। অঁ দামটো কিমান বাপা? Just 99,999 rupees. দিম না দাদা? এইটো আমাৰ আপোনালোকক ল'লে অলপমান ডিছকাউণ্ট দিব পাৰি। বান্ধি দি আপা, বান্ধি দি। লাগিব ন? খগেন, অঁ দাদা, প্লাষ্টিকটো আনচোন। নাই মানে আমাৰ প্লাষ্টিক শেষ হৈছে, সেইকাৰণে আমি ভিটোৰ পৰা লৈ আহিছোঁ, বেয়া চেয়া নাপাব। অঁ দাদা যাওঁ দে। অঁ যাওঁ হা বাপ্পা, চুপাৰী খা কমাই দিবি দে, বাই। 1 লাখ টকা আহি গ'ল আজি মোৰ তিৰিৰ কাৰণে আপেল 1 কিলো লৈ যাব লাগিব। হয়, এইখিনিলৈকে চাই আপোনালোকে গম পালে যে ল'ৰাজনে আইফোনটো কিনিলে, কিন্তু বাপেকে পুতেকক কিয় হত্যা কৰিলে সেইখিনি চাবলৈ ভিডিঅ'টো স্কিপ নকৰিব। চালা মোৰ আপাটোক এনে মোৰ 1 লাখ টকা চুনা কৰি তাক মই আপেলৰ মোবাইল কিনি দিছিলোঁ। ভাবছিলোঁ তাক লৈ মই অসম ৰিপ্ৰেজেণ্ট কৰিম, কিন্তু কপালত নাই। চালা পদুমী জীয়াক তুই চিৰিয়েল কৰবা গেল তাই। ইৰ একো কাম নাই চালা বেটাৰ। ৰহ, আজি হয় বগা মাটি, নহয় ৰঙা মাটি। মোক চেপি লেগ মাৰি আছে, চেপি ঐ
হয় এইখিনিয়ে সত্য বাপেকে সেইবাবে ল'ৰাজনক হত্যা কৰিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আজিলৈ বাই বাই Raindrop, drop top, smoking, no cooking, the hot box.